ज्योति नमोस्तुते आत्मज्योति दीपोहर तुमे पापम दीप ज्योति नमोस्तुते शुभं करोतु আজি অনুষ্ঠানৰ মুখ্য জিলা গ্ৰামোন্নয়ন অভিকৰণ বাক্সা মচলপুৰৰ প্ৰতীকপটটো আহি আছে। প্ৰতীকপট জিলা স্বাস্থ্য সমিতি বাক্সা আহক আমি সকলোৱে মিলি বাক্সা জিলাত ৰাষ্ট্ৰীয় জম্পা দূৰীকৰণ আঁচনি এয়া এদিনভাৱে প্ৰদৰ্শন কৰিছে স্বাস্থ্য বিভাগে। স্বাস্থ্য বিভাগৰ প্ৰতীকপটৰ পিছে এয়া শিক্ষা বিভাগৰ প্ৰতীকপট। শিক্ষা বিভাগে PMC স্কুল আণ্ডাৰ বাক্সা ডিষ্ট্ৰিক্ট চিলেক্টেড PMC স্কুলৰ লিষ্টখন প্ৰদৰ্শন কৰিছে। তাৰ পিছে আহিছে এয়া কমলাবাৰী হেণ্ডলুম মডেল ভিলেজৰ প্ৰতীকপট হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্ট বাক্সা দ্বাৰা প্ৰদৰ্শিত। এক সুন্দৰকৈ তাঁতশালৰ ছবি দিয়া হৈছে। প্ৰতীক পিয়ৰ্খন এয়া আহিছে। এয়া কৃষি বিভাগৰ প্ৰতীকপট লগত সংগতি ৰাখি Joint Irrigation System Limited Small Ideas Big Revolution এই প্ৰতীকপট সুন্দৰকৈ দেখাইছে আৰু পানীবোৰ আমাৰ কৃষি বিভাগৰ প্ৰতীকপট পাৰ হৈ গৈছে। তাৰ পিছে আহিছে ভ্ৰাম্যমান পশু চিকিৎসালয় ভেটেনাৰী ডিপাৰ্টমেণ্টৰ খুব সুন্দৰ ৰাষ্ট্ৰীয় বহুল মিছনৰ অধীনত কৃষি প্ৰজনন কেন্দ্ৰ কৰিব পাৰি। এই পশুপালন বিভাগেও এম্বুলেন্সৰ ব্যৱস্থা কৰিছে। আজি দিনত তেওঁ আগবঢ়াই আছে। আপোনালোকে আটাই এই বিষয়ে আজিৰ পৰাই সজাগ হ'ব পাৰিলে যে পশু বিভাগে জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পশুপালন এজনৰ বাবে পশুধন কেৱল উপাৰ্জনৰ পথ নহয়, ইয়াৰ লগত প্ৰতিটো পৰিয়ালৰ মৰম আৰু আৱেগ জড়িত হৈ থাকে। এই প্ৰতিপদ জালখন মাৰিবলৈ ৰেডি হৈ আছে। সংশ্লিষ্ট মীন পালন আৰু ৰাইজলৈ বিনম্ৰভাৱে বহাইও জনাইছে। অসমীয়াৰ এয়া এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কৰিছে এই হৰ্চ প্লেট দেখাইছে। খুব সুন্দৰকৈ বিভিন্নসকলে নিজৰ নিজৰ কাম কৰি আছে। তাৰ পিছে আহিছে ছ'চিয়েল ৱেলফেয়াৰ সমাজ কল্যাণ বিভাগৰ এই প্ৰতীকপট সুপত্ৰিত এখন বাহন। এই বাহনখনত প্ৰদৰ্শন কৰিছে। তাৰ পিছে মহিলাসকলে হাতত জাতীয় পতাকা লৈ পৰিচালি কৰিছে। প্ৰতীকপট খুব সুন্দৰ প্ৰতীকপটসমূহ দেখি আমাৰ সঁচাকৈ খুবেই ভাল লাগিল। প্ৰতীকপটসমূহে আমাৰ এই অনুষ্ঠানতে আমি জিলাসকলৰ তৰফৰ পৰা পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতীকপটসমূহে আমাক বিভাগসমূহৰ সফলতাৰ কিছু প্ৰক্ৰিয়া দাঙি ধৰিলে।
সেকেন্ড ইন কমান্ড অভিভূত ৰমনৰ নেতৃত্বত সন্মান প্ৰদৰ্শন কৰিছে। তাৰপিছতেই পুলিচ পাৰ্চনেল বাক্সা DEF-ৰ SI গায়ত্ৰী গগৈৰ নেতৃত্বত দলটো আহিছে প্ৰদৰ্শন কৰিবলৈ। পুলিচ পাৰ্চনেল 24 APBN চৰাইবাৰীৰ ৰবীন্দ্ৰ দাসৰ নেতৃত্বত দলটোৱে পেৰেড প্ৰদৰ্শন কৰিলে আৰু হোমগাৰ্ড বাক্সা DEF SI চন্দন গগৈৰ নেতৃত্বত পেৰেড প্ৰদৰ্শন কৰিছে। তাৰপিছতে গৈছে বৰমা কলেজৰ NCC দলটো কামাণ্ডাৰ কৈশালী বসুমতাৰী আৰু ফ্লেগ বেয়াৰাৰ তন্ময়ী দাস। তাৰ পিছে পিছে গৈছে জ্ঞানপীঠ মহাবিদ্যালয়ৰ নিকাশী NCC কামাণ্ডাৰ ৰাহুল বসুমতাৰী আৰু ফ্লেগ বেয়াৰাৰ পাৰ্থপ্ৰতিম মেধি। তাৰপিছতে নিকাশী হাইস্কুল নিকাশী NCC গ্ৰুপ পেৰেড কামাণ্ডাৰ ৰূপাৰাম বড়ো ফ্লেগ বেয়াৰাৰ শ্ৰমিক কামচিয়াৰী। তাৰপিছতে গৈছে জৱাহৰ নৱোদয় বিদ্যালয় বাক্সাৰ পেৰেড কামাণ্ডাৰ সৌৰভ মদাহী আৰু ফ্লেগ বেয়াৰাৰ যোগামী মুছাহাৰী। এয়া গাৰ্লছ টিম পেৰেড কামাণ্ডাৰ পাউল বড়ো ফ্লেগ বেয়াৰাৰ সিলভিয়া মিছাও। সেন্ট জন HS স্কুল বৰমাৰ বয়জ কামাণ্ডাৰ সমীর বড়ো ফ্লেগ বেয়ারার মুছলপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুল মুছলপুৰৰ পেৰেড কামাণ্ডাৰ পম্পুনি ব্ৰহ্ম ফ্লেগ বেয়াৰাৰ নেহাৰাণী ব্ৰহ্ম। বাঘুপুৰী বড়ো একাডেমী হাইস্কুল গাৰ্লছ পেৰেড কামাণ্ডাৰ নমিতা ৱাৰী ফ্লেগ বেয়াৰাৰ ৰিংশ্ৰী ৱাৰী। বাঘুপুৰী বড়ো একাডেমী হাইস্কুল বয়জ পেৰেড কামাণ্ডাৰ শংকৰ নাৰ্জাৰী ফ্লেগ বেয়াৰাৰ হেনচাম বড়ো। মুছলপুৰৰ ফ্লেগ বেয়াৰাৰ দীপজ্যোতি মদাহী পেৰেড কামাণ্ডাৰ সুমন কাশ্যপ। বিলন হাইস্কুল নাৰায়ণপুৰৰ ছোৱালী দলটো আগবাঢ়ি আহিছে পেৰেড প্ৰদৰ্শন কৰিবলৈ। পেৰেড কামাণ্ডাৰ মমতা ৰামচিয়াৰী ফ্লেগ বেয়াৰাৰ চন্দনা বসুমতাৰী। UN একাডেমী মুছল আইলিন স্বৰ্গীয়াৰী। মনসা হাইস্কুল মনসা মিলন কলিতা ফ্লেগ বেয়াৰাৰ গৌৰৱ ৰয়। বৰবাৰী নেহৰু হাইস্কুল বৰবাৰীৰ ফ্লেগ বেয়াৰাৰ মিথিংগা বসুমতাৰী। সানৰাইজ ইংলিছ মিডিয়াম হাইস্কুল গাৰ্লছ পেৰেড কামাণ্ডাৰ সুস্মিতা ৰামচিয়াৰী ফ্লেগ বেয়াৰাৰ এলিজা ৰামচিয়াৰী। সদৰশেষত এয়া বাংলাৰ ড্ৰাফ প্লেয়াৰ MKABT0X প্ৰদীপ নাথ বাক্সা DEF ABC 294 ধনজিৎ হালৈ। পেৰেডত অংশগ্ৰহণ কৰা দলকে আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন।
পরিণত হয়েছে। এই ব্যবস্থার রাইজেই রজা। এই ব্যৱস্থাই অৰ্থ সামাজিক আৰু ৰাজনৈতিক দিশত ভাৰতক এখন আগশাৰী ৰাষ্ট্ৰ পৰিণত কৰিবলৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহৰহ প্ৰচেষ্টা কৰিছে। দেশৰ সংবিধান বলবৎ হোৱাৰ এই পবিত্ৰ দিনটোত এই সমাগত নৰনাৰায়ণৰ সন্মুখত থিয় হৈ মই পুনৰ আমাৰ এই গণতন্ত্ৰৰ বাবে প্ৰদান কৰি আহিছে। সেয়েহে আহক আমি সকলোৱে আজিৰ এই পবিত্ৰ দিনটোত আকৌ এবাৰ সংকল্পবদ্ধ হওঁ আমাৰ এই সংবিধান আৰু সংবিধান প্ৰদত্ত ৰাষ্ট্ৰক ঐক্য অখণ্ডতা আৰু সাৰ্বভৌমত্ব সুদৃঢ় কৰাৰ বাবে। প্ৰায় 105 কিলোমিটাৰ বিস্তৃত আন্তঃৰাষ্ট্ৰীয় ভূটান সীমা থকা জিলাখনৰ গুৰুত্ব যথেষ্ট। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বাক্সা জিলাৰ ক্ৰমাৎ উন্নতিয়ে অঞ্চলটোৰ ৰাইজলৈ আশাৰ ৰেঙনি আনিছে। আমি আশা ৰাখিছো আটাই শান্তি সম্প্ৰীতিৰ সম্ভাৱনা বজাই ৰাখি বাক্সা জিলাক সৰ্বাংগীন উন্নতিৰ অংশীদাৰ হ'ব। বিপথে পৰিচালিত হোৱা যুৱকসকলকো হিংসাৰ পথ পৰিহাৰ কৰি মূল খুঁটিলৈ ঘূৰি আহি দেশৰ উন্নতিৰ অংশীদাৰ হ'বলৈ অনুৰোধ জনাইছো। বাক্সা জিলাখনৰ আন্তঃগাঁথনিৰ পিছপৰা যদিও ক্ৰমান্বয়ে BTC চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী মহোদয় শ্ৰীযুত উৰ্ফা গৌৰা ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত ইয়াৰ আন্তঃগাঁথনি ক্ৰমাৎ উন্নতি হৈছে। বিভিন্ন চৰকাৰী আঁচনি বিভাগসমূহৰ জৰিয়তে চলাই থকা হৈছে আৰু অঞ্চলটোৰ সৰ্বাংগীন উন্নতিৰ চেষ্টা চৰকাৰে অহৰহ কৰি আহিছে। ৰাইজৰ সহায় সহযোগিতা এই নিৰ্মাণৰ লক্ষ্য কৰা হৈছিল আৰু তাৰে ভিতৰত 46,052 সংখ্যক হিতাধিকাৰী ঘৰ এতিয়ালৈকে সম্পূৰ্ণ কৰা হৈছে। 23-24 বিত্তীয় বৰ্ষত লোৱা প্ৰচেষ্টা সামৰি লোৱা হৈছে। বাক্সা জিলাত সদস্য সংখ্যা হ'ল বাইদেউসকলক সামৰি ল'বলৈ লাখপতি মহিলা হ'বলৈ আমি বিচাৰি আছো। শিক্ষা বিভাগ বাক্সা জিলাৰ বিভাগত 3.80 কোটি ব্যয় সাপেক্ষে 50,718 গৰাকী প্ৰাথমিক আৰু 12,801 গৰাকী মাধ্যমিক শিক্ষাৰ্থীক 2 জোৰাকৈ বিদ্যালয়ৰ পোছাক বিতৰণ কৰা হৈছে। বাক্সা জিলাৰ শিক্ষা বিভাগে জিলাখনৰ সকলো বিদ্যালয়ত বৈদ্যুতিক সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে। জিলা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ বাক্সা জিলাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জৰিয়তে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত বৰ্তমান অন্ত্যোদয় অন্ন যোজনাৰ অধীনত 12,780টা পৰিয়ালক প্ৰতি মাহে 35 কিলোগ্ৰামকৈ চাউল 559খন সুলভ মূল্যৰ দোকানৰ জৰিয়তে বিনামূলীয়াকৈ দি থকা হৈছে। मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडे र'डजों नांजाबनाय गोजोनपुरि रयेल एनफिल्ड श'रुमनि गोजौआव थानाय आयाफा BM इन्स्टिट्युट अफ पेरामेडिक्स बेखेवदों। बे आयाफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि 2024-2025 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगासिनो दङ। 10+2 नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथायखौ लानो हागोन। क'क्राझार सहरनि गोजोनपुरि एबा गांजिमा बाजारजों नांजाबनाय आयाफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरी टेक्न'लजि, फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं, OT टेक्निशियान, ICU टेक्निशियान, रेडियोलजि टेक्निशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दङ। जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आयाफा BM इन्स्टिट्युट अफ पेरामेडिक्सनि नैबे जानबुं नम्बर 9395899391 एबा 8638391746 आव थोंजों